First of all, I am grateful to APSC Study Hub for giving me this opportunity. Guys, আপোনালোকে সকলোৱে গম পাইছে যে বৰ্তমান বিশ্বজুৰি কৰোনাই যি আতংক চলাই আছে তাৰ ফলত অৰ্থনৈতিক জগতখনত বহুত ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱনতো কিছুমান বিশেষ সালসলনি ঘটা দেখা পোৱা গৈছে। গতিকে এই সকলোবোৰ কথাৰ ওপৰত লক্ষ্য ৰাখি আমি ক'ব পাৰোঁ যে এই কৰোনা ভাইৰাছ টপিকটো সকলো কম্পিটিটিভ এক্সামৰ বাবে এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়। চ' গাইজ, মই কৃষ্ণা বৰা, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ COVID-19ৰ টপ 10 মোষ্ট ইম্পৰ্টেণ্ট MCQs। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। গাইজ, ইয়াত প্ৰত্যেকটো কুৱেশ্যনত 2 পৰা 3 ছেকেণ্ডলৈ সময় দিয়া হ'ব। আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিব আৰু শেষত কেইটা কুৱেশ্যনৰ এনচাৰ শুদ্ধকৈ কৰিব পাৰিলে আমাৰ কমেণ্ট বক্সত জনাব। এতিয়া আহোঁ আজিৰ প্ৰথমটো MCQলৈ। ফাৰ্ষ্ট MCQটো হ'ল দ্য ফাৰ্ষ্ট কেছ অফ নভেল কৰোনা ভাইৰাছ ৱাজ আইডেণ্টিফাইড ইন, অৰ্থাৎ ইয়াত কোৱা হৈছে নভেল কৰোনা ভাইৰাছ প্ৰথমে ক'ত আইডেণ্টিফাই হৈছিল। ইয়াত দিয়া অপশ্যনসমূহ হ'ল নাম্বাৰ A বেইজিং, নাম্বাৰ B তিয়ানজিন, নাম্বাৰ C উহান হুবে, নাম্বাৰ D চাংঘাই। গাইজ, নাম্বাৰ Aত আছে বেইজিং, এইটো শুদ্ধ নহয়। নাম্বাৰ Bত আছে তিয়ানজিন, এইটোও অশুদ্ধ। নাম্বাৰ Dত আছে চাংঘাই, চ' এইটোও অশুদ্ধ হয়। চ' আৱাৰ ৰাইট এনচাৰ ইজ C উহান হুবে। গাইজ, ছেকেণ্ড MCQটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ আৰ চিমটমছ অফ নভেল কৰোনা ভাইৰাছ, অৰ্থাৎ তলত দিয়া চিমটমছবোৰৰ ভিতৰত কোনটো নভেল কৰোনা ভাইৰাছৰ চিমটম হয়। নাম্বাৰ A ফিভাৰ, নাম্বাৰ B কফ, নাম্বাৰ C শ্বৰ্টনেছ অফ ব্ৰেথ, নাম্বাৰ D অল অফ দিজ। গাইজ, নাম্বাৰ Aত আছে ফিভাৰ, এইটো শুদ্ধ হয়। নাম্বাৰ Bত আছে কফ, এইটোও শুদ্ধ হয়। নাম্বাৰ Cত আছে শ্বৰ্টনেছ অফ ব্ৰেথ, এইটোও শুদ্ধ হয়। গাইজ, আমাৰ যেতিয়া জ্বৰ হয় আৰু যেতিয়া আমাৰ কাহ হয়, লগতে উশাহ লোৱাত যেতিয়া অসুবিধা হয়, তেতিয়া কৰোনা ভাইৰাছ হোৱা বুলি ক'ব পাৰি। গতিকে গাইজ, আমাৰ ওপৰত উল্লেখ কৰা ফিভাৰ, কফ, শ্বৰ্টনেছ অফ ব্ৰেথ এই তিনিওটাই শুদ্ধ হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল D অল অফ দিজ। গাইজ, থাৰ্ড MCQটো হ'ল হোৱাট ইজ দ্য নেম অফ COVID-19 টেষ্ট, অৰ্থাৎ COVID-19ৰ কাৰণে কৰা টেষ্টটোৰ নাম কি। ইয়াত দিয়া অপশ্যনসমূহ হ'ল A ক'ভিড টেষ্ট, B ECG, C EEG, D RT-PCR। গাইজ, Aত আছে ক'ভিড টেষ্ট, এইটো শুদ্ধ নহয়। Bত আছে ECG, এইটোও শুদ্ধ নহয়। Cত আছে EEG, এইটোও অশুদ্ধ। চ' আৱাৰ কাৰেক্ট এনচাৰ ইজ নাম্বাৰ D, সেইটো হ'ল RT-PCR। গাইজ, RT-PCRৰ সম্পূৰ্ণ নামটো হ'ল ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন পলিমাৰ্ছ চেইন ৰিয়েকশ্যন। গাইজ, নাম্বাৰ 4 কুৱেশ্যনটো হ'ল হু ডিক্লিয়াৰ্ড COVID-19 এ পেণ্ডেমিক, অৰ্থাৎ COVID-19ক মহামাৰী বুলি কোনে ডিক্লিয়াৰ কৰিছিল। ইয়াত দিয়া অপশ্যনসমূহ হ'ল A UN, B ইউনিচেফ, C WHO, D ADB। গাইজ, ইয়াত আছে অপশ্যন A
UN, এইটো অশুদ্ধ। বিত আছে ইউনিচেফ, এইটো অশুদ্ধ। ডিত আছে ADB, এইটো শুদ্ধ নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল চি, WHO। ইয়াৰ সম্পূৰ্ণ নামটো হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। গাইজ, 5 নম্বৰ MCQটো হ'ল SARS-CoV-2 stands for, অৰ্থাৎ SARS-CoV-2 কি হয়? নাম্বাৰ 8 আছে Severe Acute Respiratory Syndrome Corona Virus 2। বিত আছে Sudden Acute Respiratory Syndrome Corona Virus 2। চিত আছে Sudden Acute Renal Syndrome Corona Virus 2। ডিত আছে Severe Acute Renal Syndrome Corona Virus 2। গাইজ, ইয়াত ডিত আছে Severe Acute Renal Syndrome Corona Virus 2, এইটো শুদ্ধ নহয়। চিত আছে Sudden Acute Renal Syndrome Corona Virus 2, এইটো শুদ্ধ নহয়। বিত আছে Sudden Acute Respiratory Syndrome Corona Virus 2, এইটো অশুদ্ধ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল এ, Severe Acute Respiratory Syndrome Corona Virus 2। Guys, 6 number MCQটো হ'ল Which of the following disease are related to coronavirus? অৰ্থাৎ তলত উল্লেখ কৰা কোনটো ডিজিজ কৰোনা ভাইৰাছৰ লগত ৰিলেটেড? ইয়াত অপশ্যনসমূহ হ'ল এ, মাৰ্চ, বি, চাৰ্চ, চি, both A and B, D, neither A and B। গাইজ, ইয়াত ডিত আছে neither A and B, এইটো অশুদ্ধ। ইয়াত এত আছে মাৰ্চ, বিত আছে চাৰ্চ আৰু চিত আছে A and B both। চ' গাইজ, মাৰ্চ আৰু চাৰ্চ যিহেতু দুইটাই শুদ্ধ হয়, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব চি, both A and B। গাইজ, মাৰ্চ অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ নামটো হ'ল মিডিল ইষ্ট ৰেছপিৰেটৰী চিণ্ড্ৰম। চাৰ্চ ইয়াৰ সম্পূৰ্ণ নামটো হ'ল চিভিয়াৰ একুইট ৰেছপিৰেটৰী চিণ্ড্ৰম। চ' গাইজ, 7 নম্বৰ MCQটো হ'ল COVID-19 ইজ ট্ৰেন্সমিটেড বাই, অৰ্থাৎ COVID-19 বেমাৰটো কিহৰ দ্বাৰা সঞ্চাৰিত হয়? ইয়াত থকা অপশ্যনসমূহ হ'ল এ, এয়াৰ, বি, ফুড, চি, ৱাটাৰ, ডি, ড্ৰপলেটছ। গাইজ, ইয়াত এত আছে এয়াৰ, অশুদ্ধ। বিত আছে ফুড, এইটো শুদ্ধ নহয়। চিত আছে ৱাটাৰ, এইটো শুদ্ধ নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল ডি, ড্ৰপলেটছ। গাইজ, নাম্বাৰ 8 নম্বৰ MCQটো হ'ল কৰোনা ভাইৰাছ ৱাজ ফাৰ্ষ্ট ডিছকভাৰ্ড ইন, অৰ্থাৎ কৰোনা ভাইৰাছ ফাৰ্ষ্ট কিমান চনত ডিছকভাৰ হৈছিল? ইয়াত অপশ্যনসমূহ হ'ল এ, 1900, বি, 1930, চি, 1960, ডি, 2019। গাইজ, এত আছে 1900, এইটো শুদ্ধ নহয়। চিত আছে 1960, এইটো শুদ্ধ নহয়। ডিত আছে 2019, এইটোও অশুদ্ধ হয়। চ' আমাৰ কাৰেক্ট এনচাৰটো হ'ল বি, 1930। গাইজ, নাম্বাৰ 9 কুৱেশ্যনটো হ'ল হোৱাট টাইপ অফ ভাইৰাছ ইজ কৰোনা ভাইৰাছ? অৰ্থাৎ কৰোনা ভাইৰাছ কোন প্ৰকাৰৰ ভাইৰাছ হয়? ইয়াত থকা অপশ্যনসমূহ হ'ল এ, ছিংগল ষ্ট্ৰেণ্ডেড RNA ভাইৰাছ, বি, ডাবল ষ্ট্ৰেণ্ডেড RNA ভাইৰাছ, চি, ডাবল ষ্ট্ৰেণ্ডেড DNA ভাইৰাছ, ডি, ছিংগল ষ্ট্ৰেণ্ডেড
DNA virus. So guys, number D আছে single stranded DNA virus, এটো শুদ্ধ নহয়. C আছে double stranded DNA virus, এটো শুদ্ধ নহয়. B আছে double stranded RNA virus, এটো অশুদ্ধ. So our correct answer to whole A, single stranded RNA virus. 10 number MCQ to whole, the coronavirus outbreak was declared on public health emergency of international concern by WHO on অৰ্থাৎ ইয়াত কোৱা হৈছে কৰোনা ভাইৰাছক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাব্লিক হেল্থ ইমাৰ্জেঞ্চি বুলি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ দ্বাৰা কিমান তাৰিখত ঘোষণা কৰা হয় ইয়াত থকা অপচনসমূহ হ'ল A 31st December 2019, B 12 February 2019, C 30 January 2020, D 1st March 2020. Guys, number 8 আছে 31st December 2019, এটো শুদ্ধ নহয়. B আছে 12 February 2019, এটো অশুদ্ধ. D আছে 1st March 2020, এটো শুদ্ধ নহয়. So our correct answer is C 30 January 2020. So guys, এইখিনি আছিল আপোনালোকে জানিবলগীয়া most important COVID-19ৰ top 10 MCQs. Guys, ভৱিষ্যতেও এনেকুৱা ভিডিঅ'বোৰ পাবলৈ আমাৰ এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা নোটিফিকেশন বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। শেষত গাইজ যিমান পাৰে এই ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আগলৈও আমাক এনেবোৰ ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব বুলি আশা থাকিল। ধন্যবাদ। জয় আই অসম।